আজি 12 তাৰিখ এতিয়া বাজিছে 8টা মান বাজিবলৈ হ'ল আৰু আমি এতিয়া আমাৰ য'লৈ আহিছোঁ মানে তাত পামগৈ আৰু মেইন জেগালৈকে ট্ৰেইন নাযায় গতিকে আমি এডোখৰৰ পৰা 400 কিলোমিটাৰমান বাছত যাব লাগিব তাকে আমি এতিয়া ষ্টেচন পাম আমাৰ খুব লৰালৰি হৈছে এতিয়া নামিবলৈ বাকীখিনি দেখুৱাই আছোঁ এয়া আমি সকলোবোৰ বস্তু সামৰি লৈছোঁ আৰু নিবৰ কাৰণে ইয়াত আচলতে খুব ঠাণ্ডা 7 ডিগ্ৰী চেলচিয়াছ আমি য'ৰ পৰা আহি আছিলোঁ তাত গৰমেই আছিলে একদম আমিতো চুৱেটাৰ পিন্ধাই নাছিলোঁ কিন্তু আহি থাকোঁতে ইমানেই ঠাণ্ডা পালোঁ নহয় ৰাতি একদম যিমান কাপোৰ আছে চব পিন্ধি লৈছোঁ ভাবিছোঁ চাগে একেবোৰ কাপোৰতে দেখি আছোঁ বুলি আমি মানে গা ধুবলৈ পোৱাই নাই ট্ৰেইনতে আহি আছোঁ তো একেবোৰকে পিন্ধি আছোঁ আৰু এনেও লেতেৰা হ'ব তেনেও লেতেৰা হ'ব একেবোৰে পিন্ধি আছোঁ নাভাবিব যে একেখিনিয়ে পিন্ধি আছোঁ দেই বুলি সেইটোৱে মেইন কাৰণটো আমি গা ধুবলৈ পোৱা নাই অৱস্থা বেয়া একদম অহাৰ দিনাৰ পৰা একদম ট্ৰেইনতে গৈ আছোঁ একেবাৰে ৰাজস্থানতে ধুব পামগৈ আৰু আমি এতিয়া ৰতলামপুৰ ষ্টেচন পাই গ'লোহি বহুত এইটো হৈছে ৰতলামপুৰ ৰেলৱে ষ্টেচন কি ধুনীয়া ভিতৰত আৰু বহুত কিবাকিবি আছিলে দেখুৱাব নোৱাৰিলোঁ কাৰণ ইয়াত চোৰৰ সংখ্যা বহুত বেছি সেইটো কাৰণে তাত মোবাইল ওলোৱা নহ'ল বাহিৰৰ পৰা কি ধুনীয়া চাওকচোন আমাৰ ফটো পৰ্ব ভাল লাগিছে খুব ভাল লাগিছে আজি পাই গ'লোহি আমি ইমান দিনীয়া যাত্ৰা আজি সম্পূৰ্ণ হৈছে আৰু আছে বাৰু আকৌ আমি 6টা দিন থাকিব লাগিব 6টা দিন পামগৈ আৰু এতিয়া আমাক ষ্টেচনৰ পৰা আগবঢ়াই নিবলৈ এজন মধ্যপ্ৰদেশৰে ব্যক্তি আহিছে তেখেতৰ পৰা আমি যিটো উদ্দেশ্য লৈ এই মধ্যপ্ৰদেশত বা ৰাজস্থানলৈ আহিছোঁ সেই বিষয়ে তেওঁ দুআষাৰ ক'ব তো বলক আপোনালোকে তেখেতৰ পৰাই জানি লওক ভিডিঅ' में बोल दीजिए हाँ हमारे बीच में आदिवासी सांस्कृतिक महासम्मेलन जो राजस्थान प्रतापगढ़ में होना था वो कोविड-19 के कारण स्थगित किया गया है उसको आगे बढ़ाया गया है जिसकी वजह से हमारे बीच में आसाम के सारे साथी यहाँ पर रतलाम में पहुँच चुके हैं उनका स्वागत करने के लिए हम लोग मध्य प्रदेश की टीम की ओर से आदिवासी एकता परिषद महासचिव डॉक्टर के डामोर की ओर से मैं आप सबका हार्दिक स्वागत अभिनंदन करता हूँ और हम चाहते हैं कि कोरोना गाइडलाइन का पालन करते हुए रतलाम में भी हम लोग आप सबकी अच्छी तरीके से स्वागत करेंगे और एक हो सकता है पीहू डांस भी हम रतलाम में करवाएंगे धन्यवाद बाय थैंक यू এতিয়া আমি গৈ আছোঁ ৰতলামৰ এটা অফিচলৈ য'ত নেকি আমি তাতেই থাকিম দুদিনমান আমি আজিয়ে ৰাজস্থানলৈ যোৱা নহ'ব ইয়াত থাকি ল'ব লাগিব কেইদিনমান কাৰণ আপোনালোকে শুনিলেই যে অনুষ্ঠানটো স্থগিত কৰা হ'ল কোভিড-19ৰ কাৰণে গতিকে আমি ইয়াতেই থাকিম ইয়াতে আমাৰ সম্বৰ্ধনা হ'ব কিবাকিবি ইয়াতে আপোনালোকে দেখিবলৈ পাব এতিয়া বলক আপোনালোকে ৰতলাম ডিষ্ট্ৰিক্টৰ অলপ ৰাস্তা পদূলিবিলাকে চাই লওক এতিয়া আমি পাই গ'লোহি আমি যোনটো অফিচত থাকিম তাত ব্ৰেকফাষ্ট কৰি ল'লোঁ গা পা ধুই আজৰি হৈ আৰু এতিয়া মৃণাল দাই দুআষাৰ ক'ব তাকে আপোনালোকে শুনিব ভাল লাগিছে আৰু আনুষ্ঠানিকতাভাৱে কালিৰ পৰা আমাৰ যিখন আদিবাসী সন্মিলন সেই সন্মিলনখন হ'ব বিশেষভাৱে আনুষ্ঠানিকতা হ'ব যদিও মানুহৰ ভিৰভাৰ নহ'ব কোভিড প্ৰট'কল মানি আমি চলিব লাগিব সেয়েহে অনুষ্ঠানবিলাক অকণমান হ'ব আমাৰ মৰাণ জনগোষ্ঠীৰ মানুহৰ যি অনুষ্ঠান আছে সেই অনুষ্ঠানটো কালিলৈ আমাৰ হ'ব আনুষ্ঠানিকতা ৰক্ষা কৰি আমি কোভিড প্ৰট'কল মানি আমি কামবিলাক চলাব লাগিব সেয়াই আৰু আমি এতিয়া ইয়াত বলিন্দাৰ বাৰ্থডে চেলিব্ৰেট কৰা হৈছে তেওঁলোকে কেক আনি ইমান ধুনীয়াকৈ বাৰ্থডে পাতিছে
এতিয়া আমাক সম্বৰ্ধনা জনাব। এতিয়া এওঁলোকক আমাৰ জাতীয় সাজপাৰবিলাক দেখুৱাই আছে, যিখিনি এই মেলাত বিক্ৰী কৰিবৰ কাৰণে লৈ আনিছিলে, সেইবাবে এওঁলোকক দেখুৱাই আছে আৰু এওঁলোকে খুব ভাল পাইছে, ল'বও বিচাৰিছে। কলীয়া ৰিহা, গামোচা চব লৈ আহিছে। যিহেতু এওঁলোকে আমাৰ কালচাৰটো খুব বেছি ভাল পায়, গতিকে এওঁলোকক অলপ পেঁপা বজোৱাই শুনালে। এতিয়া এওঁলোকৰ পৰা জানিম যে আমাৰ বাদ্যযন্ত্ৰবিলাকৰ সুৰবিলাক শুনি এওঁলোকৰ কেনেকুৱা লাগে। ये आपको सुनकर कैसा लग रहा है, थोड़ा बोल दीजिए। ये तो हम कहीं पुराने ज़माने में पहुंच गए जब हम जवान थे और कहीं हमारी वाइफ के साथ घूम रहे थे और ज़माना याद आया। बहुत अच्छा लगा, ये बहुत बढ़िया। सर आपको कैसा लगा? हमको बहुत अच्छा लगा और हमको ऐसा लगा कि हम आसाम में पहुंच गए हैं और कहीं बिहू देख रहे हैं, इतना अच्छा हमको लगा। सर आपको कैसा लगा? फैंटास्टिक फैंटास्टिक। থ্যাংক ইউ। আপোনালোকে শুনিলে, তেখেতলোকে শুনি খুব বেছি ভাল পালে আৰু যদি আমাৰ ভালকৈ যদি আমি বেছি ভালকৈ পাৰফৰ্ম কৰিব পাৰিলোঁহেঁতেন তেন্তে তেওঁলোক আৰু বেছি সুখী হ'লহেঁতেন। সেয়াই আছিল আৰু যদি ডাঙৰকৈ পাতিলেহেঁতেন হয়তো আৰু বেছি ভাল লাগিলেহেঁতেন। এনেদৰে নিজেই কাটি মেলি বনাই খাইছোঁ আৰু এওঁলোকে সহায় কৰিছে, এখেত ইয়াৰে হয়। আমাক খুব ধুনীয়াকৈ সুবিধা কৰি দিছে এওঁলোকে, কাৰণ আমি এওঁলোকৰ খানা খাই বৰ ভাল নাপাওঁ বুলি গম পাই আমাক নিজেই বনাই খোৱাৰ সুবিধা কৰি দিছে। এইফালে এনেকৈ বনাই আছে, এয়া ৰান্ধনি। এয়া সকলোৱে খাবলৈ লৈছে। ভাবিছোঁ ভিডিঅ'টো আজি ইমানতে শেষ কৰোঁ। আমি খাই বৈ আজৰি হ'লোঁ, এতিয়া আৰু শুবলৈও হ'ল, বাজিলে 11টা। তো ভিডিঅ'টো যদি ভাল লাগিলে তেনেহ'লে লাইক কৰিবলৈ নাপাহৰিব আৰু কমেণ্টত জনাবলৈ নাপাহৰিব কেনেকুৱা লাগিলে। আগলৈ আৰু ভিডিঅ' আহি আছে আমি ৰাজস্থান টিভি আজিলৈ বাই বাই।